নমস্কাৰ বন্ধু বান্ধৱীসকল, জানমনি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আজি হ'বলৈ গৈ আছে ভিডিঅ'টো সম্পূৰ্ণ বাৰ্থডে স্পেচিয়েল পাৰ্টি। বলকচোন বাৰ্থডেতনো কি যোগাৰ কৰিছে চাওঁ। আচলতে বাৰ্থডে আছিল মোৰ সৰু ভণ্টিৰ, আৰু প্ৰথমেই মই ঘৰলৈ আহিয়েই মা আৰু ভণ্টিয়ে ৰোৱা সৰু সৰু ফুলবোৰ আপোনালোকক দেখাই লওঁ বুলি ভাবিলোঁ। চাওকচোন ইমান ধুনীয়া ধুনীয়াকৈ ফুলি আছে। সকলোখিনি ফুলৰ নাম মই ভালকৈ নাজানো, হ'লেও ভাবিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ। এয়া মোৰ দেউতা আৰু মানুহজন, দুইজনে কথা পতাত ব্যস্ত হৈ আছে। আমাৰ নবৌ আহি আছে, ভাবিলোঁ আপোনালোককো চিনাকি কৰাই দিওঁ, দেখুৱাই দিওঁ। আমাৰ এজনী আৰু চিষ্টাৰ আহি আছে, এজনী দেখাই দিছোঁ। হাই, বাৰ্থডে গাৰ্ল হয়। ভাত খাবৰ কাৰণে চব্জি বনাই আছে, মৰা পাতৰ আগ, ভিডিঅ' কৰাৰ কাৰণে পলাইছে। চাই দিয়ক নবৌ এইফালে, হাই কৈ দিয়ক। আৰু এতিয়া আমি কেকটো কাটি লওঁ। COVID-19ৰ কাৰণে যিহেতু মানুহ তেনেকৈ মাতিব পৰা নগ'ল, এনেই ঘৰতে নিয়মটোহে কৰিলোঁ পৰিয়ালৰ লগত, আৰু দুই এজনী ভণ্টিৰ ফ্ৰেণ্ড আহিছিল। ই মোৰ দাদাৰ ল'ৰা হয়। আমি অহাৰ লগে লগে ফোনটো লৈ ডাইৰেক্ট গেমত ধৰি যায়। পঢ়া শুনা নকৰে, অকল গেম 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 ফোনটো লৈ। আৰু এতিয়া মায়ে লাহে লাহেকৈ ভাত খাবৰ কাৰণে যোগাৰ কৰি আছে। ভাতৰ লগত আজি হাঁহৰ মাংস আৰু কোমোৰা আছিল, আপোনালোকক দেখুওৱা নহ'ল। খাই থাকোঁতে আপোনালোকক এবাৰ দেখাই দিছোঁ। বহুত টেষ্টি হৈছিল খাবলৈ, বহুত দিনৰ মূৰত খালোঁ আজি হাঁহৰ মাংস। আৰু ইয়াত দেউতাই খাই আছে ভাত। আমাৰ জুইশালতে এখন তাঁতৰ শালো আছে, এতিয়া বৰ্তমান তাত লগাই থোৱা নাই, পাছত কেতিয়াবা লগালে আপোনালোকক নিশ্চয় দেখুৱাম এবাৰ। এই মোৰ মাজু ভণ্টি হয়, তাই বাৰ্থডেলৈ আহিব নোৱাৰিলে, বহুত মিছ কৰিলোঁ তাইক। আৰু শেষত যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল বাটনটো দবাই দিব। থেংক ইউ।